1, 2, 3, and 4. Okay? And hands. 5, 6, 7, go. 1, 2, 3, and 4. Hello everyone, welcome to my YouTube channel. মই যাবৰ মই অন্য ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি বহু দিনৰ মূৰত ব্লগ এটি লৈ আহিছোঁ। ঠাণ্ডাটো চাই গমে পাইছে চাগে। আজি কিহৰ ব্লগ লৈ আহিছোঁ হয় নৃত্য মাৰ্গত মডাৰ্ণ ডান্সৰ ৱৰ্কশ্বপ আছে আৰু তালৈকে যাব লৈছোঁ। এতিয়া সন্ধিয়া 5টা বাজিছে। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে এনজয় কৰিব। গতিকে বলক নহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এতিয়ালৈকে যদি কোনোবা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব। এতিয়া মই গৈ আছোঁ ওলালোঁ এয়া ৰাস্তা 5টা বাজিলে। ল'ৰা শুই আছে শাহুৰ লগত। এইটো আমাৰ গাড়ী ৰখা বাছ ষ্টেণ্ড হয়, কদমতল চক বুলি কয়, উত্তৰ গুৱাহাটীৰ। আৰু মই দিহিংঘাটত থাকোঁ, এইফালে দিহিংঘাট সোমাই যায়। এইটো মেইন ৰাস্তা। যেনে তেনে টেম্পো এখন পাই পাছফালেই বহি ল'লোঁ, আগফালে চিট নাছিলে। আৰু এতিয়া আমিনগাঁও বজাৰ পাম আৰু। এয়া মই নৃত্যমাৰ্গ আহি পালোঁ। অভিভাৱকসকল এনেকৈ বহি আছে। মই অহালৈ ডান্স অলৰেডি ষ্টাৰ্ট হৈ গৈছিলে, মোৰ অকণমান দেৰি হ'ল। 5, 6, 7, go. 1, 2, 3, 4. এয়া হৈছে মানে কি মাইকেল হাজৰিকা ন? মই মানে পোষ্টাৰত দেখিছিলোঁ। তুমি কেতিয়াৰ পৰা শিকিছা? মোৰ ডান্স আপোনাৰ বহুত বছৰ হ'ল, আপোনাৰ 12 বছৰমান হ'লেই কৰা। ঠিকে আছে। 1, 2, 3, 4, 5, 6, 7, 8. কণ কণ নৃত্যশিল্পীসকলে খুব সুন্দৰকৈ প্ৰেক্টিছ কৰি আছে। এনেকৈ তেওঁলোকৰ এক্সাৰচাইজো হৈ যায়, ডান্স শিকাও হয়। গতিকে আজিকালি যিটো পৰিস্থিতি হৈছে এনেকৈ ডান্সত দিবই লাগে, যিহেতু খেলা ধূলা বাহিৰত কৰা নহয়, শাৰীৰিক ব্যায়ামৰ খুবেই প্ৰয়োজন হয়। হয়, কিন্তু মানে 12 বছৰ হ'লেও মানে সেইটো সময়ত ডান্স আৰু এইটো সময়ত ডান্স বহুত বেলেগ। আমি 2000 আপোনাৰ 16 পিছত আমি বাহিৰত গ'লোঁ, দিল্লী গ'লোঁ, এনেকৈ মুম্বাই গ'লোঁ। তো এনেকৈ মানে প্ৰশিক্ষণ ল'লোঁ বাহিৰত, শিকিলোঁ বাহিৰত বহুত বস্তু। তো শিকি আপোনাৰ মানে নলেজবোৰ লৈ আহিছোঁ। এতিয়াও কৈ থাকোঁ বাৰু, এতিয়াও শিকাই গৈছোঁ। তো এনেকৈ মানে নলেজটো মানে স্প্ৰেড কৰি আছোঁ এনেকৈ। আমি যেতিয়া সৰু আছিলোঁ, স্কুলৰ পৰা আহি পথাৰত খেলিব গৈছিলোঁ লগ বন্ধুৰ লগত। আজিকালি তেনেকুৱা পৰিৱেশ নাই। ল'ৰা ছোৱালীবিলাকে ঘৰত সোমাই মোবাইল চাই থাকে। গতিকে পাৰিলে আবেলি সময়ত এনেকুৱা ধৰণৰ এক্টিভিটি, ডান্স, ছুইমিং যিয়েই নহওক নিজৰ ল'ৰা ছোৱালীসকলক শিকাব লাগে, যাতে ব্যস্ত হৈ থাকে আৰু আনফালে মনটো নাযায়। অকল পঢ়াটো সৰ্বস্ব নহয়, এনেকুৱা ধৰণৰ এক্টিভিটি কিছুমান ডান্স, ছুইমিং, স্পৰ্টছ, মাৰ্চিয়েল আৰ্ট এনেকুৱা ধৰণৰ এক্টিভিটি শিকাব লাগে, যাৰ যিটো বিষয়ৰ ওপৰত ৰুচি আছে তেনেকুৱা ধৰণৰ এক্টিভিটি। আৰু মোৰ ভিডিঅ'টো দিয়াৰ এইটোৱে উদ্দেশ্য যে কোনোবাই দেহক আৰু ইয়াতে এডমিশ্যন দিয়ক, ওচৰৰ পাজৰৰ যিখিনি পাৰে, যাৰ ইচ্ছা আছে বা ৰাপ আছে। আৰু এইবোৰ কৰিলে শৰীৰৰ লগতে মগজুৰো বিকাশ ঘটে ল'ৰা ছোৱালীবোৰৰ। মানে তোমাৰ স্কুল আছেনে এনেকৈ? স্কুল মই সেনেকৈ পাৰ্মানেণ্টলি মই স্কুল খোলা নাই। মানে মই শিৱসাগৰতো মোৰ ক্লাছ আছে, মানে বেলেগৰ ক্লাছ মই তাতে টিচিং কৰি আছোঁ। গুৱাহাটীত বহুত ক্লাছ মই শিকাই আছোঁ বেলেগ। এনেকৈয়ে ল'ৰা ছোৱালীখিনিয়ে বহুতখিনি শিকিলে। কিছুমান নতুন ষ্টুডেণ্টো আছে, তেওঁলোকো শিকিছে, আৰু কিছুমান পুৰণা ষ্টুডেণ্ট আছেই। আৰু এই ৱৰ্কশ্বপটো এৰেঞ্জ কৰিছে নৱকুমাৰ দাস, নৃত্যমাৰ্গৰ স্থায়ী আধুনিক নৃত্যৰ প্ৰশিক্ষক। নৰ্থ গুৱাহাটী? মই নৰ্থ গুৱাহাটী। মানে গুৱাহাটী থকা যায়, ঘৰ ইয়াতে হয়, নাথাকা আৰু মই ইয়াতে ঘৰ নৰ্থ গুৱাহাটী বিয়া হৈছে আৰু। ঠিক আছে বাৰু, মানে কি আৰু শিকাই থাকা, তুমি আকৌ ডেভেলপ কৰা, মানে শুভেচ্ছা থাকিল। নিশ্চয় নিশ্চয়।
ভকেলটো লগত যোৱা ঠিক আছে ভকেলটো গৈ আছে লাইক শ্যামল কৰি লাইক শ্যামল কৰি নবই এখন খুব সুন্দৰ গামোচাৰে মাইকেলক সম্বৰ্ধনা জনাইছে নবৰ আন এখন স্কুল আছে দ্য ডান্স প্লেনেট আমিনগাঁও পোষ্ট অফিচৰ ওচৰতে এই গোটেইসকল শিল্পীক মাইকেল হাজৰিকা নৱকুমাৰ দাস আৰু কণ কণ শিল্পীসকলক শুভেচ্ছা জনালোঁ যাতে আগলৈ তেওঁলোকে সু নৃত্যশিল্পী হিচাপে গঢ়ি তোলে নিজকে আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ